শ্ৰী মিগেন শৰণীয়া ডাঙৰীয়া, ডেপুটি মেয়ৰ শ্ৰীমতী স্মিতা ৰয় ডাঙৰীয়ানী, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল জা ডাঙৰীয়া, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সুযোগ্য সন্তান শ্ৰীযুত বলিন বৰদলৈ ডাঙৰীয়া, শ্ৰীমতী লনী বৰদলৈ ডাঙৰীয়ানী, উপস্থিত সুধীবৃন্দ আৰু আই মাতৃসকল, যুৱক যুৱতীসকল, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি অনুষ্ঠিত এই স্মৃতিচাৰণ সভাত মই এই মহান মনীষীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভাৰতৰত্ন গোপীনাথ বৰদলৈ প্ৰতিগৰাকী অসমীয়াৰ বাবে এটা প্ৰাতঃস্মৰণীয় নাম। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত বৰদলৈ দেৱৰ বলিষ্ঠ নেতৃত্বৰ বাবেই আমাৰ ৰাজ্যখন ভাৰত ৰাষ্ট্ৰৰ অংশ হৈ থাকিব পাৰিলে। ব্ৰিটিছসকলে ভাৰত ত্যাগৰ পৰিকল্পনা কৰোঁতে যি গ্ৰুপিং ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল, সেই ব্যৱস্থা অনুসৰি অসম পূব পাকিস্তান বা বৰ্তমান বাংলাদেশৰ অংশ হৈ পৰাৰ উপক্ৰম হৈছিল। ছাদুল্লা চৰকাৰৰ শাসন ব্যৱস্থাই পূৰ্ববংগৰ পৰা অসমলৈ